ৰাতিপুৱা অকমান সোনকালে উঠি দিলো কাৰণ কিয় জানা নাই আজি হৈছে 21 জুন অৰ্থাৎ ওয়াৰ্ল্ড যোগা ডে সো দিনটোৰ আৰম্ভণি অকমান এক্সাৰসাইজৰে যোগা কৰি ষ্টাৰ্ট কৰিব বিচাৰিছো সো এতিয়া মই এক্সাৰসাইজ কৰিম যোগা কৰিম আৰু আসলতে কি জানা নাই দিনটোৰ আৰম্ভণি এটা পজিটিভ ভাইবছ লৈ ষ্টাৰ্ট কৰিব লাগে গতিকে ময়ো এক্সাৰসাইজৰে আজি যোগা ডেৰ দিনা ষ্টাৰ্ট কৰিম দিনটো মিষ্টাৰ আহি আছে কিন্তু মই ষ্টাৰ্ট কৰি দিওঁ এতিয়া Good morning. Our actually regular one I would know. As you yoga day, that people are going to work now. Body flexible Jivan pura mantra gulai. বহুদিনৰ পিছত ৰাতিপুৱা সোনকালে উঠিছো আৰু তাতে অভ্যাস নাইকিয়া হৈছে বডি একদম ষ্টিফ হৈ আছে গতিকে অলপ কল কবজাবিলাক খুলিব লাগিব সৰি কল কবজাবিলাক অলপ খুলিবলগীয়া হৈছে কি কৰি আছা হাত দাঙা বডি ষ্ট্ৰেচ কৰা হাত ষ্ট্ৰেচ কৰা ভৰি লগোৱা হাত পুৰা তললে যিমানটো যায় জোৰ বেছি দিব নালাগে খালি এইটো নাভাঙিবা যিমানলৈকে যায় 5 times কৰা বাস হ'ব ৰিলেক্স এতিয়া হাত দাঙা ভৰি চিধা কৰা বডি চিধা কৰা তাৰপিছত তেনেকৈ চিধা কৰি বেকলৈ দিয়া যিমানটো যায় জোৰ দিব নালাগে যিমানটো যায় এইটো নাভাঙিবা অকল ওপৰৰ পজিশ্যনটো বেণ্ড কৰিব লাগে বা হ'ব আৰু যোগা দে অলপ ষ্ট্ৰেচিং কৰাৰ পিছত এটা যোগা পজ কৰিব লাগিব যোগা 3টা আছে ফ্ৰেণ্ডছ 3টা বেছ যোগা আছে মই বহুত সৰুৰ পৰাই কৰা ক্লাছ 7 মানৰ পৰা যোগা কৰিছোঁ যোগা ৰেগুলাৰ কৰিলে মাইণ্ডটো বিৰাট ফ্ৰেছ হৈ যায় তো এতিয়া বহুত দিন অভ্যাস নাইকিয়া হ'ল আজি ট্ৰাই কৰিম যোগা ওকে 3টা যোগা আছে কপাল ভাতি অনুলোম বিলোম আৰু শীৰ্ষাসন এই 3টা যোগা যদি ৰেগুলাৰ কৰা যায় নহয় একদম বডি এলাইনমেণ্ট পুৰা ফিক্স হৈ যায় মেডামকো দেখুৱাই দিওঁ অনুলোম বিলোম কপাল ভাতি আৰু শীৰ্ষাসন ওকে দিয়া ষ্ট্ৰেচিং হৈ গ'ল ষ্ট্ৰেচিং বহুত কৰিলা আজি তো ঠিক আছে এতিয়া আমি যোগা কৰিম কপাল ভাতি বহা এফালে বহা কৰি লোৱা স্পাইন ষ্ট্ৰেট বডি এনেকুৱা তুমি এইটো হেৰি তাৰমানে নৰ্মেলি এনেকৈ থাকিলেই হ'ল ষ্ট্ৰেট যেতিয়া উশাহ ল'বা উশাহ এৰিবা বডি সদায় পেটটো সদায় ভিতৰলৈ সোমাই থবা উশাহ যদি লোৱাও পেট ভিতৰলৈ সোমাই থাকিব
হাত এনেকৈ লোৱা, উশাহটো টানি ল'বা, তাৰপিছত উশাহটো টানি পেটটো ভিতৰলৈ সোমোৱাই ঝাটকা মাৰি পেলাই উশাহখিনি উলিয়াই দিবা। অ'কে, যিমান পৰা এতিয়া মিনিমাম 2 মিনিটৰ পৰা 30 মিনিটলৈকে কৰিব পাৰি এইটো। আৰু খালী পেটেৰে শীৰ্ষাসন, খালী পেটেৰে আসন কৰিব নালাগে, কিবা অলপ খাই দিব লাগে। আমি বিস্কুট চিস্কুট কিবা কিবি খাই লৈছোঁ আৰু সেইটো নুঠাবা। যিমান ইজি নহয়। হ'ব, প্ৰথম দিনাখন জোৰ নিদিবা, ৰিলেক্স, অকণমান ৰিলেক্স কৰি ল'ব লাগে। তাৰপাছত অনুলোম বিলোম এইফালে অলপ দি দিম। উশাহ ল'লোঁ, এইটো বন্ধ কৰিলোঁ, এৰি দিলোঁ, আকৌ উশাহ ল'লোঁ, এইটো ধৰিলোঁ, এৰি দিলোঁ। তেনেকৈ 2 মিনিট কৰা। মেক্সিমাম 5 মিনিট কৰিব পাৰি, 1 মিনিটৰ পৰা 5 মিনিট। তো প্ৰথমতে এনেকৈ লৈ ল'ব লাগিব, এনেকৈ ল'ব লাগিব, ৰ'বা মই কৈ আছোঁ, এনেকৈ ল'ব লাগিব, হাতকেইটা এনেকৈ ল'ব লাগিব, লৈ পেলাই এনেকৈ থ'বা, এনেকৈ থৈ মূৰটো গাপ দিলা, দি এনেকৈ উঠাই দিলা, পেট সদায় ভিতৰত সোমাই থাকিব। তাৰপিছত এনেকৈ দি পেলাই উশাহ লৈ থাকিব লাগিব, নৰ্মেল উশাহ, হা, নৰ্মেল এনেকৈ। এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। কৰা থৈ লোৱা, মূৰটো তাৰ ওপৰত থোৱা, তাৰপিছত বেক চাইড উঠাই দিয়া, ভৰি চৰি চব উঠাই দিয়া, ভৰি চৰি চব উঠাই দিয়া। ভেৰি গুড। এইটো ষ্ট্ৰেট ৰাখা, পেট সোমাই ৰাখা। প্ৰেক্টিচ হৈ গ'লে চব ইজি হৈ যাব লাহে লাহে। মেইন কথা ধৈৰ্য লাগিব, যিটো আমাৰ দুটাই নাই, কিন্তু ধৈৰ্য ধৰিব লাগিব আৰু লাহে লাহে এদিন এদিনকৈ বঢ়াই বঢ়াই গৈ থাকিব লাগিব। একো নাই, যিমান দেৰি নাই হোৱা, যিমান দেৰি থাকিব পাৰে সিমান দেৰি থাকা, যিমান দেৰি থাকিব পাৰে সিমান দেৰি থাকা। এইটো ষ্ট্ৰেট কৰা, ইজি ইজি নৰ্মেলি উশাহ লোৱা, হৈ গ'ল। ঠিক আছে। এতিয়া শীৰ্ষাসনৰ এটা ছেকেণ্ড ষ্টেপ আছে, সেইটো কৰিবলৈ ট্ৰাই কৰোঁ। বহুত দিন কৰা নাই, গতিকে কৰিব পাৰোঁ ন, ট্ৰাই কৰোঁ। কিন্তু পাৰিবা, ঠিক আছে, ট্ৰাই কৰোঁ। তো য়োগা ডে বুলি অকণমান য়োগা প্ৰেক্টিচ কৰিলোঁ আৰু ষ্ট্ৰেচিং অকণমান কৰিলোঁ। সদায় যদি কৰিব পাৰি স্বাস্থ্যৰ কাৰণে বহুত ভাল। তোমালোকে হয়তো বহুতে কৰি আছা এক্সাৰচাইজ অলৰেডি, বহুতে এক্সাৰচাইজ কৰি আছা, য়োগা কৰি আছা, জিম কৰি আছা। তো তেওঁলোকক মোৰ ফালৰ পৰা এটা বিগ থাম্বছ আপ আৰু সকলোলৈকে য়োগা ডেৰ শুভেচ্ছা জনালোঁ। আৰু
মাজে মাজে এনেকৈ য়োগা ডে আহি থাকিব লাগে, তেতিয়া আমাৰ নিচিনা এলেহুৱা মানুহে ৰাতিপুৱা অলপ সোনকালে সাৰ পায়। আৰু কাইলৈ পৰা ৰাতিপুৱা উঠাটোৱে বহুত কষ্টকৰ কাম। অকণমান বহি লওঁ। ৰাতিপুৱা উঠাটোৱে অকণমান কষ্টকৰ কাম। তো কি কৰিবা? কি ৰাতিপুৱা উঠিব পাৰিমনে আমি? একচুৱেলি কি জানা নাই, মিছেছে মই কথা পাতিছোঁ, কাইলৈ পৰা ৰাতিপুৱা সোনকালে উঠিম, এক্সাৰচাইজ কৰিম। কিন্তু সেই ৰাতিপুৱা উঠাটোৱে অলপ প্ৰব্লেম হৈ যায়। আমাৰ 8টা 8:30 হৈ যায় ৰাতিপুৱা উঠোঁতে। সন্দেহ আছে উঠিব পাৰিম নে নোৱাৰিম। পাৰিবা তুমি উঠিব? পাৰিবা? দম আছে কৰিবলৈ? ৰাতিপুৱা আৰ্লি মৰ্ণিং উঠি পেলাই এক্সাৰচাইজ কৰিব লাগিব, তেনেকৈ দিনটো আৰম্ভ কৰিব লাগিব। পাৰিমনে আমি? মইতো পাৰিম। আজি পাৰিবা? চিয়'ৰ? পাৰিম চিয়'ৰ। কেমেৰাত কৈ আছা আকৌ কিন্তু। চেলেঞ্জ যোৱা চেলেঞ্জ। তুমি পাৰিবা নাই? মইতো পাৰিম। মোৰ কনফিউজন আছে অলপ। ঠিক আছে দিয়া, কাইলৈৰ পৰা কোনে উঠে আগত চাম, সেইটো চেলেঞ্জ। হয় নেকি? 21 ডেজৰ চেলেঞ্জ। 21 ডেজ? অবভিয়াছলি 21 মানে এসপ্তাহ 2 সপ্তাহ তেনেকে 21 দিন যদি হৈ যায়, এটা হেবিট বনি যায়, তেতিয়া আমাৰ লাইফ টাইম থাকি যাব ন। কথা পাতোতে দেখোন ডাঙৰ কথা ওলালে ফ্ৰেণ্ডছ। চিয়'ৰ চেলেঞ্জ। কোন আগত উঠে সেইটো তোমাৰ আৰু মোৰ মাজত চেলেঞ্জ, আৰু আপোনালোকৰ চাই থাকিব। ধৈৰ্য ধৰিব নালাগে, মই কৈ দিলো। যদি এইটো মানে স্কিপ নকৰাকে দি দিয়া, তেতিয়াহ'লেতো চেলেঞ্জ একচেপ্ট নে? ৰাতিপুৱা আৰ্লি মৰ্ণিং একো টাইম নাই, কোনে আগত উঠে, তুমি নে মই? ভাবি লোৱা, এতিয়া সময় আছে। ঠিক আছে দিয়া, 21 দিনৰ চেলেঞ্জ। সঁচাকৈ পাৰিবা নেকি? যদি পাৰা, কিন্তু যদি পাৰি আকৌ এইটো লাইফ চেঞ্জিং এটা মুমেণ্ট হ'ব। এইটো আকৌ কৈ দিছোঁ মই, ধেমালিকে কথা পাতিলোঁ হয়, কেমেৰা আগত পাতি আছোঁ, কিন্তু যদি এইটো কৰিব পাৰি কেনেকৈ লাইফ চেঞ্জিং মুমেণ্ট হ'ব আকৌ এইটো। 21 দিন কেলে 21 দিনত তাৰমানে এটা অভ্যাস হৈ যায়, সেইটো কাৰণে কৈছোঁ। ফ্ৰেণ্ডছ, কি কৰোঁ? মইতো চেলেঞ্জ দিলো তোমাক, অ'কে, আৰু মই নিজকো চেলেঞ্জ কৰিম। ঠিক আছে, চেলেঞ্জ। অ'কে, চেলেঞ্জ। 21 দিন ৰাতিপুৱা আৰ্লি মৰ্ণিং উঠিম মানে যোনে উঠে, তুমি কোনে উঠে আগত? আগত মানে কেইটা বজাত বা এতিয়া? তোমাতকে আগত উঠিম, মুঠতে কথা ওলাইছো। বাৰু ঠিক আছে, অ'কে, চেলেঞ্জ। নাই, সেইটো নহয়, আৰ্লি মৰ্ণিং আমি 8টা বজাত সাৰ পাওঁ, তাতকৈ আগত উঠিলে, যেতিয়া উঠি আমি নিজৰ ঠিকে আছে এক্সাৰচাইজ কৰিলে ভাল লাগিব। আজি য়োগা ডে দিনাখন এইটো ভাল এটা চেলেঞ্জেই হৈছে বাৰু। পাৰিবা নহয়? ঠিক আছে, অ'কে, চেলেঞ্জ। পাৰিবাতো বাদ দিয়া, চেলেঞ্জ একচেপ্টেড। চেলেঞ্জ একচেপ্ট কৰিলোঁ মই। এতিয়া 21 দিন আমাৰ দুটাৰ চেলেঞ্জ, ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰি দিনটো আৰম্ভ কৰা। যদি কেনেবাকৈ কৰিব পাৰোঁ নহয়, লাইফ চেঞ্জিং মুমেণ্ট এটা আহি গৈছে। এইটো লাইফ চেঞ্জিং এটা মুমেণ্ট। অ'কে ফ্ৰেণ্ডছ, তোমালোকে যিসকলে চাই আছা তেওঁলোকৰ ওচৰতো আমি চেলেঞ্জ কৰিলোঁ। তাৰমানে মই তেওঁৰ ওচৰত চেলেঞ্জ কৰিলোঁ, তোমালোকেও সাক্ষী আছা। 21 দিন ৰাতিপুৱা আৰ্লি মৰ্ণিং উঠি এক্সাৰচাইজ আৰম্ভ, আৰু দেখা যাওক কিমান দূৰলৈকে যাব পাৰি। অ'কে, তুমি আকৌ ফুচ হৈ নাযাবা আকৌ। অ'কে, দম লাগিব। অ'কে, দম লাগিব, ঠিক আছে। যিসকলে ঠিক আছে, যিসকলে অলৰেডি আৰ্লি মৰ্ণিং উঠি আছা, এক্সাৰচাইজ কৰি আছা বা নিজৰ কাম কৰি আছা, তেওঁলোকতো আছাই। আৰু যিসকলে এতিয়া আমাৰ নিচিনা এলেহুৱা বৰ্তমান এই ভিডিঅ'টো চাই আছা, তেওঁলোকেও যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে হয়তো 21 দিনৰ এই চেলেঞ্জটো দেখা পাবা। আৰু চাওঁচোন 21 দিন যদি কৰিব পাৰোঁ কেনেবাকৈ, সঁচাকৈ কিন্তু আল্টিমেট হ'ব আকৌ। যদি কৰিব পাৰোঁ 21 দিন যদি আমি কৰিব পাৰোঁ, চাওঁচোন কি পৰিৱৰ্তন হয় আমাৰ লাইফত, আৰু তোমালোকেও চাই থাকিবা। আৰু ইয়াৰ পৰাই মই তোমালোককো কৈছোঁ, যদি তোমালোকক দেৰিকৈ উঠা, যিসকল দেৰিকৈ উঠে আৰু যিসকল দেৰিকৈ উঠে বা সোনকালে উঠিবলৈ ভাবি আছা উঠিমকৈ, তেওঁলোককো আমি
পাৰ্টিচিপেট কৰিবলৈ মাতিছোঁ তোমালোকেও পাৰ্টিচিপেট কৰিব পাৰা তোমালোকেও আৰ্লি মৰ্ণিং উঠি পেলাই আমালৈ এটা আমালৈ ভিডিঅ' পঠিয়াব পাৰা আমালৈ কমেণ্ট কৰিব পাৰা আৰ্লি মৰ্ণিং উঠি তেতিয়া আমিও গম পাম যে তোমালোকে উঠিছা বুলি তো ভাল লাগিব অ'কে তো চাই থাকিবা ভিডিঅ' মিছেছৰ লগত চেলেঞ্জ কৰিছোঁ এটা পজিটিভ চেলেঞ্জ তো কৰিব পাৰিলে ভাল লাগিব কিন্তু সেই ৰাতিপুৱা উঠাটোৱে অলপ প্ৰব্লেম হৈ যায় আৰু চাওঁ কাইলৈ পৰা কি হয় অ'কে তো সেইটোৱে ৰাতিপুৱা সোনকালে উঠি আজি সোনকালে উঠি পেলাই এক্সাৰচাইজ কৰি পেলাই পজিটিভ চেঞ্জ এটাই হ'ল আৰু যেনেকেই নহওক পজিটিভ চেঞ্জ এটাই হ'ল ভাল লাগিল তেতিয়া টান লাগি আছিল হয় নেকি অ'কে গুড অ'কে ফ্ৰেণ্ডছ তো লগ পাই আছোঁ কাইলৈ কাইলৈ পৰা 21 ডেজলৈ কণ্টিনিউ মৰ্ণিং অ'কে কাইলৈ আৰ্লি মৰ্ণিং লগ পাই আছোঁ